চৰ্দাৰ বল্লভভাই পেটেলে কাক কৈছিল চেৰে ই আছাম বুলি অসমৰ কোনগৰাকী নেতাক চৰ্দাৰ বল্লভভাই পেটেলে সম্বোধন কৰিছিল অসমৰ সিংহ বুলি চৰ্দাৰ বল্লভভাই পেটেলে চেৰে ই আছাম বা অসমৰ সিংহ বুলি সম্বোধন কৰা অসমৰ নেতা আন কোনো নহয় তেখেত হৈছে অসমৰ একমাত্ৰ নেতা আধুনিক অসমৰ নিৰ্মাতা চৰ্দাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী অসমক পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ হ'বলৈ নিদিয়া ব্যক্তিগৰাকীয়ে হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি তেওঁৰ মৃত্যু বাৰ্ষিকী আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই মহান লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱনৰ ওপৰত কিছু কথা পতাৰ চেষ্টা কৰিম আধুনিক অসমৰ নিৰ্মাতা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জন্ম 1890 চনত নগাঁৱৰ ৰহাত হয় পিতৃ প্ৰয়াত চিকিৎসক বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী দেৱী তেখেতৰ শিক্ষা জীৱন আৰম্ভ হয় গুৱাহাটীৰ কলেজিয়েট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় তাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা BA আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA আৰু BL ডিগ্ৰী লাভ কৰে অসমলৈ উভতি আহি তেখেতে গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলে তাৰ পিছত তেওঁ উকালতি কৰিবলৈ লয় এই সময়ত ভাৰত ইংৰাজ শাসকৰ তলতীয়া আছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতত স্বাধীন আন্দোলনে গোটেই দেশত তুলপাৰ লগাইছিল সেই গতিকে 1921 চনত বৰদলৈ দেৱে আইন ব্যৱসায় ত্যাগ কৰি মহাত্মা গান্ধীৰ অহিংসা আন্দোলনত যোগ দি কাৰাবাস খাটে তাৰ পিছত তেওঁ বিধানসভাৰ সদস্য আৰু তাৰ পিছলৈ সংযুক্ত মন্ত্ৰীসভাৰ গুৰিয়াল হয় 1948 চনত দেশব্যাপী হোৱা প্ৰবল স্বাধীনতা আন্দোলনত তেওঁ জঁপিয়াই পৰে আৰু জেললৈ যাবলগীয়া হয় 1996 চনত পুনৰ অসমৰ প্ৰধানমন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰী হিচাপে মন্ত্ৰীসভা গঠন কৰে গোপীনাথ বৰদলৈ অকল স্বাধীন অসমৰ মুখ্যমন্ত্ৰীয়ে নহয় তেওঁ আছিল আধুনিক অসমৰ নিৰ্মাতাও অসমৰ প্ৰধানমন্ত্ৰীৰ পদত থাকি বৰদলৈ দেৱে 3টা বছৰৰ ভিতৰত ভালেমান কল্যাণকামী কামত হাত দিছিল পৰ্বত ভৈয়ামৰ সম্প্ৰীতিৰ কাৰণে তেওঁ যথেষ্ট অহোপুৰুষাৰ্থ কৰিছিল তেওঁৰ যত্নতে জনজাতিৰ কল্যাণৰ বাবে সংবিধানৰ 6ষ্ট অনুসূচী ৰচিত হয় তেওঁ অপৰিসীম চেষ্টাৰ ফলতে অত্যন্ত পিছপৰা অসমত শিক্ষা বিস্তাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় পশু চিকিৎসা মহাবিদ্যালয় আয়ুৰ্বেদিক মহাবিদ্যালয় ইঞ্জিনিয়াৰিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় ভাষা প্ৰসাৰ সমিতি আদি শিক্ষানুষ্ঠান গঢ়ি উঠে গুৱাহাটীত উচ্চ ন্যায়ালয় স্থাপন তেওঁৰ আন এক কৃতিত্ব ইয়াৰ বাহিৰেও ভালেমান ৰাস্তাঘাট নিৰ্মাণ আৰু থলুৱা সংস্কৃতিৰ প্ৰচাৰ আৰু বিকাশৰ বাবে গুৱাহাটীত আকাশবাণী কেন্দ্ৰ স্থাপন কৰে বৰদলৈ দেৱৰ সাহিত্য প্ৰতিভাৰ পৰিচয় পোৱা যায় তেওঁৰ ৰচিত জীৱনী আৰু পুস্তিকাসমূহত তেখেতে কৰ্মময় জীৱনৰ মাজতো খেল ধেমালি সংগীত অভিনয় আদি কৰিবলৈ সময় উলিয়াই লৈছিল তেওঁ নিজে বৰগীত গাইছিল বৰদলৈ দেৱৰ এনে বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তিত্বই অসমৰ ৰাজনৈতিক সামাজিক শৈক্ষিক আৰু সাংস্কৃতিক জীৱনত কল্যাণকৰ প্ৰভাৱ পেলাইছিল ভাৰতৰ আগশাৰীৰ নেতাসকলে এইজন সৎসাহসী আৰু দৃঢ়মনা অসমৰ সন্তানৰ মূল্য বুজি পাইছিল তেওঁৰ মৃত্যুত ভাৰতৰ উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে আধুনিক অসমৰ নিৰ্মাতা চেৰি আছাম আৰু অসমৰ সিংহ বুলি অভিহিত কৰিছিল আৰু গোপীনাথ বৰদলৈৰ মৃত্যুত এজন অগ্ৰণী দেশ নেতা হেৰুৱালে বুলি আক্ষেপ কৰিছিল তেওঁ পৰ্বত ভৈয়াম সকলোৰে বাবে সমান আদৰৰ নেতা আছিল জনসাধাৰণৰ মংগলৰ বাবে সততে চেষ্টা কৰি যোৱা গোপীনাথ বৰদলৈক সেয়েহে জনসাধাৰণেৰে লোকপ্ৰিয় বুলি কৈ আনন্দ কৰিছিল তেখেতৰ কৰ্ম আৰু আদৰ্শই প্ৰেৰণা যোগাই থকা অসমবাসীক বৰদলৈ দেৱে কন্দুৱাই 1950 চনৰ 5 আগষ্টত ইহলীলা সম্বৰণ কৰিছিল তেখেতৰ মৃত্যু হোৱা আজি বহু বছৰ হ'ল কিন্তু অহিংসাক মূল মন্ত্ৰ ৰূপে গ্ৰহণ কৰি জনসাধাৰণৰ বাবে নিস্বাৰ্থৰ ভূমিকা গ্ৰহণ কৰা এইজনা দেশ নেতা এতিয়াও জনসাধাৰণৰ বাবে লোকপ্ৰিয় হৈ আছে নিউজ এক্সপোৰ্ট অসম টাইম 24